হাই হেল্ল' গুড ইভিনিং। ডিউটিৰ পৰা আহি পোৱা বেছি সময় হোৱা নাই। এইফালে আকৌ কালি আমাৰ হাঁহ পোৱালি ওলাইছিলে যে তাৰে ভিতৰত এটা টপকি গ'ল। সেইটো দেখিছেনে? ইয়াক আকৌ এতিয়া পেলাই দিব লাগিব। এইফালে আকৌ এই দুটাকো এনেকৈ সোমোৱাই লওঁ বুলি ভাবিলোঁ। এইফালে ধৰি পেলাই ইয়াত দলিয়াই দিলোঁ। বছ সিহঁতক সোমোৱাই দিলোঁ। এতিয়া আকৌ চাহো আহি গ'ল। দুইটা মিলি চাহ টুপি খাই লওঁ। এইফালে আকৌ এতিয়া পানী দিবই হ'ল। জলকীয়া পুলি কেইটামান পানী দিবলৈ আছে, সেইকেইটা দি লওঁ। এইফালে কি কৰি আছে এয়া দেখিছানে? এইফালে কাম বিচাৰি পালে, সিহঁতৰ পৰা উপায় নাই মানে। পানী এতিয়া আনি লোৱা হৈ গ'ল। এতিয়া দিব লাগিব এজোপা ভেদাইলতা। মই আনি পেলাই ৰুইছিলোঁ বেলেগৰ পৰা। এনেকৈ এইফালে জলকীয়া পুলিকেইটাত পানী দি লওঁ। পানী চানী দি এইফালে আহোঁতে ইয়াৰ অৱস্থাই নাই একেবাৰে। মুখ হাত ধুই আহোঁতে সন্ধিয়াই হ'ল। তাৰ পৰা আকৌ এইফালে ওলাই দোকানলৈ যাব হ'ল, কিবা কেইটামান লৈ আহোঁগৈ। সেইফালে আমাৰ বসন্তিক ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া যাব লাগে। দোকান আহি পালোঁ। আহি পাই বস্তু চস্তু লৈ এয়া এতিয়া ঘৰে পালোহি। ঘৰ আহি পাই আৰু বাই বাই টাটা, আকৌ লগ পাম নেকি?